কি হব দুমডুমা সমষ্টিত কোনে জিকিব দুৰ্গা ভূমিজ নে ৰূপেশ গোৱালা দুমডুমা সমষ্টি এইবাৰ ৰোমাঞ্চকৰ হ'ব পাৰে বিশেষকৈ দুজন প্ৰধান প্ৰাৰ্থীৰ নাম অধিক চৰ্চাত আছে দুৰ্গা ভূমিজ আৰু ৰূপেশ গোৱালা কোনে জিকিব সেয়া নিশ্চিতকৈ ক'ব নোৱাৰি কিন্তু কিছুমান ৰাজনৈতিক কাৰক বিশ্লেষণ কৰিলে ধাৰণা কৰিব পাৰি দুমডুমা সমষ্টিৰ চাহ জনগোষ্ঠীৰ ভোট যথেষ্ট গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিশ্লেষণৰ মতে চাহ বাগিচাৰ অধিকাংশ ভোট যদি দুৰ্গা ভূমিজ ফালে যায় তেন্তে তেওঁ যথেষ্ট সুবিধা পাব পাৰে কিয়নো এই জনগোষ্ঠীৰ মাজত তেওঁৰ জনভিত্তি শক্তিশালী বুলি কোৱা হয় বহু বছৰ ধৰি অঞ্চলটো সংগঠনমূলক কাম কৰিছে আদিবাসী আৰু চাহ বাগিচাৰ ভোটাৰক লক্ষ্য কৰি ৰাজনীতি কৰে আনহাতে ৰূপেশ গোৱালা এই সমষ্টিত শক্তিশালী প্ৰাৰ্থী হিচাপে আগবাঢ়িছে যুৱ ভোটাৰ আৰু সাধাৰণ ভোটাৰৰ মাজত তেওঁৰ সমৰ্থন দেখা গৈছে যদি ভোট বিভাজন হয় তেন্তে প্ৰতিযোগিতা অধিক কঠিন হ'ব পাৰে দুমডুমা সমষ্টিৰ জয় বা পৰাজয় নিৰ্ভৰ কৰিব কেইবাটাও বিষয়ৰ ওপৰত চাহ জনগোষ্ঠীৰ ভোট যুৱ ভোটাৰৰ মনোভাৱ আৰু দলীয় সংগঠনৰ শক্তি সেয়ে ৰাজনৈতিক মহলৰ মতে এইবাৰ দুমডুমা সমষ্টিত লৰাই হ'ব এক যথেষ্ট ৰোমাঞ্চকৰ শেষত ৰাইজে কাক সমৰ্থন কৰিব সেয়া নিৰ্ধাৰণ কৰিব আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফললৈকে আৰু এই সমষ্টিৰ নতুন বিধায়ক কোন হ'ব সকলো নিৰ্ভৰ কৰিব দুমডুমা সমষ্টিৰ ভোটাৰ ৰাইজৰ ওপৰত